নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আসাম একাডেমি অফ মেথমেটিক্স গোলাঘাট ব্ৰাঞ্চে আয়োজন কৰা গণিত উৎকৰ্ষ সাধন পৰীক্ষা 2020ৰ কাৰণে স্বাগতম জনাইছোঁ। আজি বছৰৰ শেষ দিন। ভিডিঅ'টো আপলোড কৰা দেৰি হৈছে। 3 জানুৱাৰী 2021 তাৰিখে আমাৰ পৰীক্ষা অনুষ্ঠিত হ'ব। ইতিমধ্যে 2019 চনৰ প্ৰশ্ন কাকত দুই এখন আলোচনা কৰিছোঁ। আজি ক্লাছ 9ৰ পেপাৰখন আলোচনা কৰিম। ইয়াত 3টা শাখাত আছে, সেকশন এ, বি, চি, আৰু এই বছৰো তেনেধৰণে হ'ব যোৱা বছৰৰ দৰে। সেকশন এত থাকিব 20টা কুৱেশ্যন, পাৰ কুৱেশ্যন 2 মাৰ্কছকৈ থাকিব, নিগেটিভ মাৰ্কছ নাথাকে। আৰু কুৱেশ্যন বি আৰু চিত 10টাকৈ মুঠতে 20টা কুৱেশ্যন তাতো থাকিব, আৰু তাত পাৰ কুৱেশ্যন 3 মাৰ্কছকৈ থাকিব, আৰু প্ৰতিটো ভুল কুৱেশ্যনৰ কাৰণে 1 মাৰ্কছ মাইনাছ হ'ব, অৰ্থাৎ বি আৰু চি সেকশনত নিগেটিভ থাকিব। 9, 10, 11 এই 3টা ক্লাছত নিগেটিভ থাকিব, আৰু 6, 7, 8ত কোনো নিগেটিভ মাৰ্কিং নাথাকে। গতিকে আজি 9ৰ 2019 চনৰ কুৱেশ্যন পেপাৰখন আলোচনা কৰিম। এইখিনি এটা কথা কওঁ যে যোৱা বছৰৰ পৰীক্ষাটো খুব লৰালৰিকৈ পতা হৈছিলে, কাৰণ আমাৰ কুৱেশ্যন পেপাৰ ছেটিংছ কৰোঁতেও খুব লৰালৰি হ'ল, সেইকাৰণে যথেষ্ট ভুল থাকি গ'ল। তাৰ বাবে আমাৰ এই অকণমান ক্ষমা প্ৰাৰ্থী। যি কি নহওক, আমাৰ প্ৰথম কুৱেশ্যনটো আমি চাইছোঁ। প্ৰথমটো আছিলে গ্ৰুপ এৰ ফাৰ্ষ্ট কুৱেশ্যনটো 3√2 মাইনাছ 2√2 এটা। এইটো পৰিমেয়, অপৰিমেয়, প্ৰকৃত ভগ্নাংশ এইবোৰৰ এটা নহয়। এইটো যদি আমি চাওঁ 3√2 ইয়াতে কৰি দিছোঁ, 3√2 মাইনাছ 2√2 ইকুৱেল টু 3√2 2/√2 2/√2 √2 2 কাটিলে √2 ওলাব, তাৰ 3√2 মাইনাছ √2 3√2 পৰা √2 গ'ল, 2√2 থাকিব। 2√2 এটা অপৰিমেয় সংখ্যা, গতিকে অপশ্যনটো বি হ'ব। তাৰপাছত কুৱেশ্যন নম্বৰ 2, তাৰ ৰেচনেল এক্সপ্ৰেশ্যন অফ, এইটো অলপ ভুল হ'ল, প্ৰিণ্টিং মিষ্টেক। এইটো হ'ব লাগিছিলে 0.235। তাৰ ৰেচনেল ফ্ৰেকশ্যন অফ 0.235, ইয়াৰ পৰিমেয় সংখ্যাৰ প্ৰকাশ কৰিলে হ'ব অপশ্যন চি 0.0235 দেই, 0.0235, তেতিয়া অপশ্যন চি হ'ব 235/10,000। এইটো তাৰপাছত আহিলে 3 নম্বৰটো, দ্য আইডেণ্টিটিজ অফ ভেট a প্লাছ ৰুট বি ইনটু a মাইনাছ ৰুট বি ইকুৱেল টু a স্কুৱেৰ মাইনাছ বি সত্য হ'ব। এইটো সকলো বাস্তৱ সংখ্যাৰ কাৰণে সত্য হ'ব। তাৰপাছত আহি গ'ল এইটো কুৱেশ্যন নম্বৰ 4, যিকোনো বাস্তৱ সংখ্যা a আৰু bৰ বাবে ৰুট a স্কুৱেৰ প্লাছ 2ab প্লাছ b স্কুৱেৰ। ইয়াৰ দুটা মূল ওলাব, সেইটো a প্লাছ বি হোল স্কুৱেৰ ফৰ্মুলাত আছে, গতিকে প্লাছ মাইনাছ a প্লাছ বি। ইয়াত এটা দিছে a প্লাছ বি, গতিকে a প্লাছ বিটো হ'ব, এইটো ইয়াৰ ভিতৰতে সোমাইছে, গতিকে এইটো আচলতে এটা প্লাছ a প্লাছ বি, এটা মাইনাছ a প্লাছ বি তেনেকৈ দিব লাগিছিলে। গতিকে তোমালোকে যদি এইটো দিয়া তেতিয়াও শুদ্ধ হ'ব, যিহেতু এও শুদ্ধ, বিও শুদ্ধ, চি দিলেও শুদ্ধ হ'ব। কিন্তু প্ৰকৃততে এইটোত বিটো সোমাই আছে, গতিকে কুৱেশ্যনটো অপশ্যনটো গোটেইকেইটাই হ'ব। গতিকে এইটো যিকোনো এটা তোমালোকে দিব পাৰা। আচলতে এইটো প্লাছ, মনত ৰাখিবা যে এইটো প্লাছ মাইনাছ a প্লাছ বি, পজিটিভো হ'ব, নিগেটিভো হ'ব। তাৰপাছত 5 নম্বৰ কুৱেশ্যনটো আহিলে তলৰ কোনটো ভুল। তাৰমানে ইয়াত 4টা আছে, 4টাৰ ভিতৰত এটা ভুল। যদি x ইকুৱেল টু a, px ইকুৱেল টু 0, তেন্তে x মাইনাছ a pxৰ উৎপাদক, এইটোতো শুদ্ধ। তাৰপাছত যদি pb ইকুৱেল টু 0, তেন্তে x ইকুৱেল টু b, px এটা pxৰ এটা শূন্য, x ইকুৱেল টু b pxৰ শূন্য হ'ব, এইটোতো শুদ্ধ এইটো। তাৰপাছত আহিলে চিটো দিছে যদি pc নট ইকুৱেল টু 0, তেন্তে x মাইনাছ c pxক হৰণ কৰিলে ভাগশেষ হ'ব pc, এইটোতো শুদ্ধ। যদি pa ইকুৱেল টু pb, তেন্তে a মাইনাছ b pxৰ এটা শূন্য, এইটোৱে ভুল। pa ইকুৱেল টু যদি pb হয়, a মাইনাছ b pxৰ এটা শূন্য, এইটোৱে ভুল হ'ব। গতিকে অপশ্যন ডি, কোনটো ভুল সুধিছে, গতিকে ডিটোৱে ভুল হ'ব। তাৰপিছত কুৱেশ্যন নম্বৰ 6, যদি x মাইনাছ 1 4x³ প্লাছ 3x² মাইনাছ
4x plus k এটা উৎপাদক হয় তেন্তে k ইকুৱেল টু কিমান এইটো x minus 1 যেতিয়া ইয়াৰ এটা উৎপাদক গতিকে x minus 1 ইকুৱেল টু যদি 0 ধৰো x ইকুৱেল টু 1 হ'ব গতিকে p1 যদি চাওঁ তেতিয়া হলে p1 ইকুৱেল টু 0 হ'ব that implies p1 মানে এটো x ৰ ঠাইত আমি 1 আহিব 4x cube মানে 4 into 1 cube plus 3 into 1 square minus 4 into 1 plus k equal to 0 তেতিয়া যদি চাওঁ 4 into 1 cube মানে 4 plus 3 into 1 square 3 minus 4 plus k equal to 0 এতিয়া 4 পা 4 গল 3 থাকিলে 3 plus k equal to 0 বা 3 plus k equal to 0 হয় k equal to কি হ'ব 3 to ইফালে গলে -3 অৰ্থাৎ অপশন A -3 in figure চিত্ৰত AB parallel CD to AB parallel CD CD parallel EF CD parallel EF তো ইয়াৰ AB যদি CD parallel হয় আৰু CD যদি EF parallel হয় AB লগত EF parallel হ'ব আৰু Y is to Z 3 is to 7 তেন্তে X equal to কিমান হ'ব ইয়াত চাবা তো আমি y আৰু z ৰ অনুপাত দিছে এতিয়া y আৰু z দুইটা যোগফল হ'ব 180 ডিগ্ৰী আৰু x আৰু y যোগফল 180 ডিগ্ৰী তো কেনেকৈ হ'ব এটা x আৰু z দুইটা ab parallel ef এটাল যদি ট্ৰানভাৰ্সাল হয় তেতিয়া হলে x আৰু z দুইটা অল্টাৰনেট এংগল তাৰ মানে এটো অল্টাৰনেট এংগল হোৱাৰ লগালগ এই দুটা মান সমান হ'ব x equal to z গতিকে y is to z equal to 3 is to 7 হয় z আৰু x যেতিয়া সমান হ'ব y is to z ৰ ঠাইত x লিখিব পাৰোঁ equal to 37 হ'ল 3 is to 7 3 is to 7 y is to z equal to 3 is to 7 গতিকে x ৰ ভ্যালু কি হ'ব 10 ভাগৰ 7 into 180 182 কৰ পৰা আহিলে x আৰু y দুটাল সমান্তৰাল ৰেখা এডাল ছেদকে যদি কাটে একেফালে অন্তঃকোণৰ যোগফল সদায় সম্পূৰক তাৰমানে কোণ দুটা সম্পূৰক অৰ্থাৎ যোগফল 180 ডিগ্ৰী তো 0 0 কাটিলো 7 18 126 126 ডিগ্ৰী অপচন সি 7 নম্বৰটো হ'ব অপচন সি 126 ডিগ্ৰী 8 নম্বৰটো আহিলে চিত্ৰত বি perpendicular AC এটো B perpendicular AC B AC perpendicular আৰু EBC 30 ডিগ্ৰী এইটো EBC 30 ডিগ্ৰী এটো 30 ডিগ্ৰী ইয়াত সৰুকৈ লিখা আছে 30 ডিগ্ৰী আৰু ইয়াত আৰু এটা আছে এটো 40 ডিগ্ৰী এটো উল্লেখ নকৰিলে DAC ইকুৱেল টু 40 ডিগ্ৰী বৰ সৰুকৈ লিখা আছে এটো 40 ডিগ্ৰী তেতিয়া y ইকুৱেল টু কিমান y মানে এইটো ADB এটো y ADB টু y লিখা আছে ইয়াত চাবা যেহেতু এটো এংগল EBC টু 30 ডিগ্ৰী আৰু এটাল পারপেন্ডিকুলাৰ যেটা এংগল BEC 90 ডিগ্ৰী গতিকে এ কোনটো কিমান হ'ব এংগল সাম প্ৰপাৰ্টি মতে 90 প্লাস 30 প্লাস এটো এ ভ্যালুৰ x লিখা আছে x যোগ কৰিলে x আৰু 90 প্লাস 30 যোগ কৰিলে 180 ডিগ্ৰী গতিকে এই x ৰ ভ্যালুটো হ'ব 60 ডিগ্ৰী যদি x ৰ ভ্যালু যদি 60 ডিগ্ৰী হয় আকৌ এই ভ্যালুটো যদি 40 ডিগ্ৰী হয় 60 plus 40 100 ডিগ্ৰী গতিকে বাকি এই এংগলটো হ'ব 180 ৰ পৰা 100 বিয়োগ কৰিলে মান থাকিব 80 ডিগ্ৰী এতিয়া এই 80 ডিগ্ৰীৰ লগত y যোগ কৰিলে y plus 80 ইকুৱেল টু 180 কাৰণ এই কোণটোৱে যোগ কৰিলে 180 ডিগ্ৰী হ'ব কাৰণ সৰল গুণ ৰৈখিক জোৰ বুলি আমি ক'ব পাৰোঁ Okay, y plus 80 equal to 180 होगा माने कि y equal to 100 degree. Okay, option C. Y equal to 100 degree. Which of the following is wrong? Taller কোনটো ভুল এটো সময় নেলিখিলে তলৰ কোনটো ভুল সমকোণী ত্ৰিভুজৰ দুটা কোণৰ মাপ কেতিয়াও সমান পোৱা নাযায় এটো ভুল সমকোণী ত্ৰিভুজ যদি সমকোণী সমদ্বিবাহু ত্ৰিভুজ হয় এটো এটা সমকোণী সমদ্বিবাহু ত্ৰিভুজ গতিকে সমকোণী সমদ্বিবাহু ত্ৰিভুজৰ দুটা কোণ পৰস্পৰ সমান গতিকে এটা যদি 90 ডিগ্ৰী হয় বাকি দুটা 90 ডিগ্ৰী হলে এটো 45 ডিগ্ৰী হ'ব এটো 45 ডিগ্ৰী হ'ব এই কোণটো 45 এটো
45 গতিকে সমান হ'ব পাৰে গতিকে সমকোণী ত্ৰিভুজৰ দুটা কোণৰ মান কেতিয়াও সমান পোৱা নাযায় এইটো ভুল সমকোণী ত্ৰিভুজৰ দুটা কোণৰ মান কেতিয়াবা সমান পোৱা যায় আৰু সেই দুটা মান হ'ব 45 ডিগ্ৰী গতিকে প্ৰথমটোৱে ভুল গতিকে অপশ্যন এ আৰু বাকীকেইটা শুদ্ধ হয়নে তথাপিতো চাওঁ সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাৰ বিপৰীত কোণ দুটা সমান শুদ্ধ সমান কোণৰ বিপৰীত বাহু দুটা সমান সেইটো শুদ্ধ এটা ত্ৰিভুজৰ দুটা অসমান কোণৰ বাবে ডাঙৰ কোণটোৰ বিপৰীত বাহুডাল ডাঙৰ সেইটো শুদ্ধ গতিকে কোনটো ভুল বুলি ক'লে অপশ্যন এ এইটো হ'ব এটা কুৱেশ্যন নম্বৰ 10 এটা সমান্তৰিকৰ কোণৰ সমদ্বিখণ্ডক চাৰিডালে গঠন কৰা চতুৰ্ভুজটো এটা সমান্তৰিক আয়ত ৰম্বাস বৰ্গ এইটো আয়ত হ'ব কেনেকৈ হ'ব মই ৰাফকে এটা ছবি আঁকি দেখুৱাই দিছোঁ ইয়াতে এইটো যেনিবা এটা সমান্তৰিক ইয়াৰ সমদ্বিখণ্ডকডাল যদি আমি আঁকো তেনেকৈ যদি ইয়াৰ সমদ্বিখণ্ডকডাল যদি আমি আঁকো তাৰপাছত ইয়াৰ সমদ্বিখণ্ডকডাল যদি আঁকো তাৰপাছত ইয়াৰ সমদ্বিখণ্ডকডাল যদি আঁকো ই এটা আয়ত হ'ব ইয়াত দেখাত বৰ্গলৈকে হৈছে কেতিয়াবা সেই আয়তটো বৰ্গও হ'ব পাৰে কিন্তু এইটো সমান্তৰিকটো যদি আৰু দীঘল কৰি দিওঁ তেতিয়া সেইটোতো আয়তে হ'ব গতিকে আৰু এইটো আয়ত হ'ব বুলি কেনেকৈ গম পালোঁ এতিয়া এই কোণটোৱে যোগফল হ'ল 180 ডিগ্ৰী সমান্তৰিকৰ যিটো ধৰ্মমতে গতিকে ইয়াৰ সমদ্বিখণ্ডক হ'লে এই কোণটোৰ আধা হৈ যাব গতিকে এই কোণটোৰ আধা এই দুয়োটা কোণৰ আধা আধা মানে কি 180 আধা হ'ল এইটো যোগফল 90 ডিগ্ৰী এই দুটা যোগফল 90 মানে এই কোণটো 90 হ'ব এই দুটা 90 হ'লে এইটো 90 হ'লে তিনিটা যোগফল 180 ডিগ্ৰী হ'ব এংগল চাম প্ৰপাৰ্টি গতিকে এইটো 90 মানে কি এইটো 90 ঠিক একেধৰণে এইটো 90 হ'ব তেতিয়া এইটো 90 আৰু তেতিয়া এইটো 90 হ'ব এইটো 90 তাৰমানে গোটেইকেইটা ৰাইট এংগল সমকোণ গতিকে সমকোণ হোৱাৰ লগে এই চতুৰ্ভুজটো এটা আয়ত হ'ব গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ ৰেক্টেংগুল আয়ত তাৰপাছত 11 নম্বৰ কুৱেশ্যনটো 11 নম্বৰ কুৱেশ্যনটো দিয়া আছে পি কিউ আৰ এছ আৰু এ বি আৰ এছ দুটা সমান্তৰিক এক্স বি আৰৰ ওপৰত এটা বিন্দু য'ত এক্স পাৰ্পেণ্ডিকুলাৰ এ এছ যদি এ এক্স ইকুৱেল টু 8 এছ এক্স ইকুৱেল টু 10 তেন্তে পি কিউ আৰ এছ সমান্তৰিকৰ কালি হ'ব এই কুৱেশ্যনটো ভুল আছিলে পি কিউ আৰ এছ দিব নালাগিছিলে এ বি আৰ এছ সমান্তৰিকৰ কালি হ'ব দিব লাগিছিলে তেতিয়া তোমালোকে আঁকি চাবা 48 পাবা এইটো যিহেতু কুৱেশ্যনটো ভুল আছে মই তথাপিও তোমালোকক কাৰেকশ্যন কৰিছোঁ এ বি আৰ এছ উলিয়াবা 48 পাবা কুৱেশ্যন নম্বৰ 12 এতিয়া এইটো দিয়া আছে ধৰা হওক D1 আৰু D2 এটা বৃত্তৰ যিকোনো দুডাল জিয়াৰ দৈৰ্ঘ্য যদি বৃত্তটোৰ ব্যাসৰ দৈৰ্ঘ্য D হয় তেন্তে A দিছে D1 plus D2 equal to D, B D1 plus D2 greater than equal to D, C দিছে D1 plus D2 less than equal to D, D দিছে none of this এইবোৰ এটাও নহয় এতিয়া চাবা এটা বৃত্তৰ আটাইতকৈ দীঘল জিয়াডালক ব্যাস বুলি কয় এতিয়া যিকোনো দুডাল দুডালৰ দৈৰ্ঘ্য ব্যাস এই দুডালৰ যোগফল ব্যাসতকৈ বেছিও হ'ব পাৰে বা সমানো হ'ব পাৰে বা সৰু হ'ব পাৰে দুডাল যদি একেবাৰে সৰু যদি জিয়া লওঁ সেই দুডালৰ যোগফলটো ইয়াতকৈ সৰু হ'ব আৰু জিয়াৰ দুইডালৰ দৈৰ্ঘ্য যদি ধৰি লৈছোঁ ব্যাসাৰ্ধৰ সমান দুইডালৰ যোগফলটো ব্যাসৰ সমান হ'ব যদি দুইডালেই যদি ব্যাসাৰ্ধতকৈ বেছি হয় তেতিয়াহ'লেতো দুইডালৰ যোগফল ব্যাসতকৈ বেছি হ'ব গতিকে ইয়াত সমান বুলি কৈছে গতিকে ডাঙৰো হ'ব পাৰে সৰু হ'ব পাৰে সেইটো নক'লে ইয়াত ডাঙৰ বা সমান ক'লে সৰুটো নক'লে ইয়াত ডাঙৰটো নক'লে গতিকে এই তিনিওটাই ভুল গতিকে ডিটো শুদ্ধ অৰ্থাৎ এইবোৰৰ এটাও নহয় নেক্সটলৈ যাওঁ 13 নম্বৰ দিয়া আছে এ বি ব্যাস সমৃদ্ধ এটা বৃত্তৰ চি ডি জিয়াডাল বৃত্তটোৰ ব্যাসাৰ্ধৰ দৈৰ্ঘ্যৰ সমান যদি এ চি আৰু বি ডিক ই বিন্দু লগাকৈ বঢ়াই দিয়া হয় তেন্তে এ ই বিৰ এইটো মানটো 60 ডিগ্ৰী পাবা তোমালোকে এইটো কৰি চাবা 60 ডিগ্ৰী 14 নম্বৰ দিয়া আছে এখন ত্ৰিভুজাকৃতিৰ পথাৰৰ বাহুকেইটাৰ দৈৰ্ঘ্যৰ অনুপাত 2:5:6 আৰু পৰিসীমা 260 মিটাৰ তেন্তে পথাৰখনৰ কালি হ'ব ইয়াত প্ৰথমতে বাহুকেইটাৰ দৈৰ্ঘ্য উলিয়াই ল'বা বাহুকেইটাৰ দৈৰ্ঘ্যটো উলিয়াবৰ কাৰণে ইহঁতৰ অনুপাত যেতিয়া দিয়া আছে 2:5:6 গতিকে ইহঁতক ইয়াৰ লগত x ধৰি ল'বা 2x 5x 6x তেতিয়া 2x plus 5x plus 6x 13x equal to 260 হ'লে
x ইকুৱেল টু কিমান হ'ব 13 ডিভাইড কৰিবা 20 পাবা গতিকে সেই 20 লগত 2 মাল্টিপ্লাই কৰিলে 40 আৰু 5 মাল্টিপ্লাই কৰিলে 100 6 মাল্টিপ্লাই কৰিলে 120 গতিকে বাহুকেইটাৰ জোখ পাবা 40 সেন্টিমিটাৰ 100 সেন্টিমিটাৰ 120 সেন্টিমিটাৰ গতিকে এই তিনটা বাহুৰ যেতিয়া মাপ পাবা তোমালোকে হিৰনৰ ফৰ্মুলাৰ পৰা যিকোনো তেনে ত্ৰিভুজৰ কালি উলিওৱা ফৰ্মুলা উলিয়াই পেলাই পাবা যে ইয়াৰ কালি হ'ব 300√39 মিটাৰ পাছৰকণ কৰি দিয়া নাই আৰু এইটো ধৰণে কৰিবা তাৰপিছত আহিলে 15 নম্বৰটো 15 নম্বৰ এবিসিডি চৌকিচৰ ত্ৰিভুজ এসি আৰু বিডি কৰ্ণ যদি বি এই কোৱেশ্চনটো ভুল আছে গতিকে এটো মই আলোচনা এটা নকৰো কোৱেশ্চন নম্বৰ 16 এবিসিডি একেটা বৃত্তৰ দুডাল জিয়া এই কোৱেশ্চনটো ভুল আছে 16 টো ভুল আছে গতিকে এটো আলোচনা নকৰো নেক্সট আহিলে 17 এটা শংকুৰ উচ্চতা 12 সেন্টিমিটাৰ আৰু ভূমিৰ ব্যাসাৰ্ধ 5 সেন্টিমিটাৰ হলে শংকুটোৰ নতি উচ্চতা হ'ব এটো এটা শংকু এটো যেনিবা শংকু এটো হল ভূমি ব্যাসাৰ্ধ হল 5 আৰু ইয়াৰ হাইটটো হল 12 মানে কিমান দি আছে 12 সেন্টিমিটাৰ এতিয়া এই স্ল্যান্ট হাইটটো লাগে নতি উচ্চতা গতিকে এই হাইটৰ লগত এডাল পাৰপেন্ডিকুলাৰ হৈ আছে গতিকে এই যিডাল হাইপোটেনাস বা অতিভুজৰ দৈৰ্ঘ্যটোৱে স্ল্যান্ট হাইট হ'ব গতিকে আমি পাইথাগোৰাছৰ থিওৰি যদি এপ্লাই কৰো এই স্ল্যান্ট হাইট স্কয়াৰ বা l স্কয়াৰ ইকুৱেল টু 12 স্কয়াৰ প্লাস 5 স্কয়াৰ তাৰ মানে 144 প্লাস 25 ইকুৱেল টু 169 তাৰ মানে 13 স্কয়াৰ l স্কয়াৰ 13 স্কয়াৰ মানে l ৰ ভ্যালু 13 13 পাম গতিকে অপচন সি 13 সেন্টিমিটাৰ 18 নম্বৰ এটা গোলকৰ আয়তন তলৰ পৰিসীমাৰ সমান হলে এটো তলৰ পৰিসীমা এটো দিয়া ভুল হৈছিল আসলে তলৰ পৰিসীমা দিব নালাগিছিল তাৰ পৃষ্ঠকালীৰ সমান দিব লাগিছিল আয়তন পৃষ্ঠকালীৰ সমান ইয়াত দিয়া আছে দা ডায়ামিটাৰ অফ দা স্ফিয়াৰ ফৰ হুইচ ইটস ভলিউম ইজ ইকুৱেল টু দা সাৰফেস এৰিয়া এটা গোলকৰ আয়তন পৃষ্ঠকালীৰ সমান হলে গোলকটোৰ ব্যাস উলিওৱা এটো আসলে নিউমাৰিক্যালি ইকুৱেল বা সাংখ্যিকভাৱে ইকুৱেল যদি হয় সাংখ্যিকভাৱে সমান হলে ব্যাসটো কি হ'ব এটো আমাৰ বৃত্তৰ কি গোলকৰ পৃষ্ঠকালীৰ ফৰ্মুলাটো আছিল 4πr² আৰু আয়তনৰ ফৰ্মুলাটো আছিল 4/3πr³ এটা সাংখ্যিকভাৱে দুইটা মান সমান তেতিয়া কি হ'ব এই 3 টো হৰটো এফালে লৈ আহিলো দ্যাট ইমপ্লাইজ 3 * 4πr² = 4πr³ এটা 4 লগত 4 কেনসেল গল পাই লগত পাই গল r² লগত ইয়াত r তিনটা আছিল দুটা গুছি গল এটা r থাকিলে তাৰ মানে 3 = r তাৰ মানে r = 3 মানে কি ৰেডিয়াসটো 3 তাৰ মানে ডায়ামিটাৰটো 2 * r 2 * 3 = 6 অপচন এ গতিকে 6 হ'ব তাৰ পাছতে আহিলো 19 নম্বৰ যদি 29 32 48 50 x x + 2 72 78 84 95 ৰ মধ্যমা 63 হয় তেন্তে x কিমান এটো ইংলিশটোত পঢ়িছোৱা if the medians of increasing sequence দি আছে এগুলো এটা ইনক্ৰিজিংত দিয়া আছে তাৰ মানে ঊৰ্ধ্বক্ৰমত দিয়া আছে ইয়াত অসমীয়াত ঊৰ্ধ্বক্ৰম শব্দটো থাকি গল তো ঊৰ্ধ্বক্ৰমত দিয়া আছে মুঠতে ইয়াত কেইটামান দিয়া আছে চোৱা 29 32 48 50 এনেকে 1 2 3 4 5 6 7 8 9 10 10টা আছে যুগ্ম সংখ্যক হলে আমাৰ মিডিয়ান উলিয়া নিয়মটো কি আছিল n+2 আৰু n+2 + 1 টাৰ্ম দুটাৰ এভাৰেজ হ'ব অৰ্থাৎ n+2 n মানে 10 n+2 মানে হল 5 তাৰ মানে 1 2 3 4 5 তাৰ মানে 5 নম্বৰটো হল x প্লাস n+2 + 1 টাৰ্ম তাৰ মানে 6 নম্বৰ টাৰ্ম তাৰ মানে x+2 তাৰ এভাৰেজ তাৰ মানে দুটাৰ গড় সেইটো হ'ব মিডিয়ান আৰু মিডিয়ান কিমান দি আছে 63 তাৰ মানে দ্যাট ইমপ্লাইজ x + x twice x + 2 twice x + 2 by 2 = 63 that means 2 to common hole 2 * x + 1 by 2 = 63 2 to cancel call
x plus 1 equal to 63 x plus 1 63 মানে কিমান x equal to 63 বা 1 গুচি গ'ল সমান 62 হ'ল তাৰমানে ৰাইট এনসাৰটো হ'ব 62 তাৰমানে অপচন এ তাৰপিছত এটা শেষৰটো লৈ আহিলো A গ্ৰুপৰ what is the probability that a leap year selected at random has 53 Sundays যাদৃচ্ছিকভাৱে নিৰ্বাচন কৰা এটা অধিবৰ্ষত 53টা দেওবাৰ থকাৰ সম্ভাৱিতা এতিয়া এটা বছৰত 52 সপ্তাহতকৈ এটা দিন বেছি থাকে সাধাৰণতে কিন্তু যদি লিপ ইয়াৰ হয় লিপ ইয়াৰত সেই দুটা দিন বেছি থাকে গতিকে দুটা দিন বেছি থাকে সেই দুটা দিনৰ ভিতৰত সেই যিকোনো দুটা বাৰ পৰিব গতিকে লিপ ইয়াৰৰ বছৰটোত যেহেতু সপ্তাহত 7টা বাৰ গতিকে যিকোনো এটা বাৰ হোৱাৰ সম্ভাৱনা 7 ভাগৰ 2 ভাগ পৰিব গতিকে লিপ ইয়াৰত যিকোনো এটা বাৰ 53টা থকাৰ সম্ভাৱনা 7 ভাগৰ 2 দেওবাৰ নিদি সোমবাৰ মঙ্গলবাৰ বুধবাৰ যিয়ে নিদিয়ক probability হ'ব 2/7 ওকে অপচন বি টো শুদ্ধ যদি এটো অধিবৰ্ষ নিদি বা লিপ ইয়াৰ নিদি পেলা যদি এনে সাধাৰণ অধিবৰ্ষ নোহোৱা বা লিপ ইয়াৰ নোহোৱা বছৰ দিয়ে তেতিয়াহ'লে 7 ভাগৰ 1 হ'ব যিকোনো এটা বাৰ 53টা থকাৰ সম্ভাৱনা গতিকে এইখিনিয়ে আজি গ্ৰুপ এ ক্লাছ 9ৰ প্ৰশ্নোত্তৰ আৰু বাকি গ্ৰুপ বি আৰু গ্ৰুপ সি খিনি আমাৰ সময়ৰ অভাৱৰ কাৰণে মই আজি নবনালো আৰু পৰীক্ষাও পালেহি আমি পাছত পৰীক্ষাৰ কাৰণে তোমালোকক যিমান পাৰো সহায় কৰিম আৰু এটা কথা মনত ৰাখিবা যোৱাবাৰ ক্লাছ 9ত সৰ্বোচ্চ মাৰ্কস পোৱাজনৰ মাৰ্কস আছিল 54 নে 56 কিবা এটা আছিল পাহৰিছো গতিকে আশা কৰো এইবাৰ তাতকৈ বাঢ়িব তোমালোকে ভালকৈ পৰীক্ষা দিয়া শুভেচ্ছা থাকিল ধন্যবাদ